DY 365 অভিযানৰ সাফল্য সফল হল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে DY 365 অভিযান ইতিমধ্যে 6জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনাত এগৰাকী অসহায় যুৱতীক এইদৰে কেমেৰাৰ আগত লৈ নিৰ্যাতন চলাইছিল কেইটামান নৰাধমে ৰাজ্য কপোৱা এই জঘন্য কাণ্ড প্ৰথমেই পোহৰলৈ অনাই নহয় দুষ্কৃতিকাৰীৰ সন্ধানত DY 365 চলাইছিল অভিযান কেটছ দ্য কালপ্ৰিট DY 365 অভিযানৰ ফলত নাৰকীয় ঘটনাটোক লৈ তোলপাৰ লাগে সমগ্ৰ ৰাজ্যত লগে লগে হস্তম হৈ পৰে অসম আৰক্ষী DY 365 এই ভিডিঅ' চাই আজাৰা আৰক্ষীয়ে অতি তৎপৰতাৰে চিনাক্ত কৰি জালত পেলালে ঘটনাৰে জড়িত অভিযুক্ত ধ্ৰুৱ কলিতা মিণ্টু কলিতা হিতেশ কলিতা আৰু প্ৰাঞ্জল কলিতাক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ধৃত আটাইকেইজনেৰে ঘৰ পামহিৰ চকৰদত ইতিমধ্যে আৰক্ষীৰ জেৰাত যুৱতী নিৰ্যাতনৰ কথা স্বীকাৰ কৰিছে আৰক্ষীৰ জালত পৰা এজনে মই ভিডিঅ' কৰিছিলোঁ এইটো মই সিদিনাই ডিলেক্ট কৰিবলৈ ৰাতুল কৰি যাৰ মই এজন ল'ৰাই সি মোৰ পৰা জবৰদস্তি লৈছে লৈ কিনে দি ভিডিঅ'টো ভাইৰেল কৰিছে তুমি ঘটনাটো হয় এইজন যুৱকেই বন্দী কৰিছিল এই জঘন্য ভিডিঅ' দীপৰ বিলৰ পাৰত জংঘলত প্ৰেমিকৰ সন্মুখতেই প্ৰেমিকাক নিৰ্যাতন চলাইছিল নৰাধম কেইটাই সেই নাৰকীয় ঘটনা ৰেকৰ্ডিং কৰি কাঢ়ি নিছিল যুৱতীৰ হাতত থকা টকা অন্যথা নিৰ্যাতনৰ ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিছিল পুলিচ আৰু মিডিয়াৰ নামতো ভাবুকি দিছিল নিৰ্যাতনকাৰীকেইটাই এয়াই প্ৰথম নহয় অভিযুক্ত ধ্ৰুৱ মিণ্টুহঁতৰ বিৰুদ্ধে পূৰ্বেও বহু জঘন্য ঘটনাৰ অভিযোগ উত্থাপিত হৈছে এবছৰ পূৰ্বে এগৰাকী যুৱতীক একেদৰেই কেমেৰাৰ আগত থৈ বস্ত্ৰহৰণ কৰাৰ অভিযোগ উঠিছিল ধ্ৰুৱ মিণ্টুহঁতৰ বিৰুদ্ধে দীপৰ বিলৰ আশে পাশে নাৰীৰ বাবে সন্ত্ৰাসবাদীত পৰিণত হৈছিল ইহঁত কেইটা ইগৰাকীৰ পিছত সিগৰাকী যুৱতীক এক প্ৰকাৰে স্বীকাৰ কৰিছিল এই পাখণ্ড কেইটাই কেমেৰাৰ আগত নিৰ্যাতন চলাই তাৰ পিছত সেই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি ঘটি আহিছিল ধন অৱশেষত DY 365 বাতৰিৰ পিছতেই জালত পৰিল দুৰ্বৃত্ত কেইটা এইবাৰ এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰো শলাগ লৈছে স্থানীয় ৰাইজে আজাৰাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365